Hello guys, welcome to back my YouTube channel BK Norok. To finally আজি মই আহিছো আমাৰ ওচৰ সুবুৰীয়া পাটনাহলা গাঁৱত যদিও মই আজি এবাৰ কৈ যত নেকি মিচিং সম্প্ৰদায়ৰ ইয়াৰ কিছুমান ৰীতি-নীতি দেখাই আছে আজি ফাইনেলি মই বেংগলী সম্প্ৰদায়ৰ বিয়ালৈ আহিলো ইয়াতে কইনাক লগ পাইছো আমাৰ কইনাজনী অলপ দুখ লাগিছে মনত বেয়া লাগিছে যিহেতু এখন ঘৰত জীয়ৰী হৈ আন এখন ঘৰত বোৱাৰী হৈ যাবলগীয়া হৈছে অলপ বেয়া লাগিছে দীপেন চৰকাৰ ইয়াত কি কৈছো ইয়াতে বহিব ন প্ৰায় মইতো প্ৰায় চাইছোঁ দেই বেংগলী সম্প্ৰদায়ৰ বিয়াটো আজিলৈকে দেখা নাছিলোঁ মণ্ডপ ন বঢ়িয়াকৈ বনাইছে ছাৰ ইয়াত বহিব ন অকল কইনা ধৰিব জানো প্ৰায় কিমানমান বহিব ভিতৰত এনেকৈ কৰে ন থেংক ইউ ভাল লাগিছে যিহেতু পুৰা সুন্দৰকৈ সজাইছে ৰাজীৱ কোৱা বজাই আছ ngokকে বুঢ়ো বলদাৰ ই ভাত বিলাই আছে কষ্ট কৰিছে বাৰু বিয়ালৈ আহিলো যেতিয়া অলপ ভাত খাব লাগিব খাই বৈ যাবগৈ লাগিব লাহে লাহে আচ্ছা আচ্ছা বেংগলী বিয়াত কিন্তু আমি আপং পোৱা নাই পানী পাইছো সিহঁতে আপং নিদিয়ে বুলি কৈছে পানী দিয়ে বাইদেউ সঁচাকৈ দূৰৰ পৰা আহিলোতো এইকাৰণে বহুত লাগিছে দিব খাই থাকে ৰাতি অলপ আন্ধাৰ হৈছে ককাই দালি দিছা কিন্তু পিছত গালি নিদিবা দেই আমি খাই ল'ম আৰু পিছত কিন্তু গালি দিলে বেয়া কথা হ'ব দেই এতিয়া আমি খাবলৈ ষ্টাৰ্ট কৰিম দালিটো অলপ মিলাই লৈছোঁ দেই ভাতৰ লগত মাছৰ পিচ খাই ল'ম মই খোৱাটো আপোনালোকক নেদেখাওঁ যিহেতু আপোনালোকৰ জিভাৰ পানী ওলাব গতিকে নেদেখাওঁ দিয়া
এতিয়া ফাইনেলি আমি ভাত খাই হ'ল এতিয়া ইয়াৰ পৰা উঠি যাম পুৰা পিটিংকে খালোঁ কিন্তু পুৰা বুকুত আহিছিলে মাৰি দিলোঁ এতিয়া আমাৰ ককাহঁতে আলু কি আহিছে এতিয়া খাই লওঁ আমি গুচি যাওঁ দেই বিয়াৰ মণ্ডপ ফাইনেলি আমি বিয়া ঘৰৰ পৰা ওলাইছোগে এতিয়া অলপ ৰাতি ইয়াৰ পৰা যাওঁতে অলপ ৰাতি হৈ গ'ল আমাৰ এতিয়া ওলাইছোগে